ময়ো যুঁজ দিব লগা হৈছে। Hey guys, welcome to my another video. আৰু আজি এটা নতুন ভিডিও আপোনালোকৰ বাবে বনাবলৈ ওলাইছো। আৰু আজি আমি ক'ত যাই আছো বন্ধু? বাইহাটা চাৰিআলি পাৰ হ'লো জাষ্ট, আৰু এতিয়া গৈ আছো চাংচাৰিত যাই আছো। আৰু মোৰ লগত কোন আছে গমে পাইছে, কেচি টক আমাৰ চেনেলত আৰু এবাৰ আহি গ'ল। চ' গাইজ যাই আছো, বৰ্তমান ৰাস্তাতে আছো। আমি কিমান কিলোমিটাৰ আহি গ'লো, আৰু মোটামুটি আমি 65 কিলোমিটাৰ মান আহি গ'লো। চ' গাইজ ভিডিঅ'টো চাই থাকক, বহুতে ভাল লাগিব আৰু শেষলৈ চাই থাকক। ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' গাইজ আহি পালোঁ চাংচাৰি। আৰু আপোনালোকক মানে কোৱাই নাই না কিহৰ কাৰণে মানে চাংচাৰিত আহিলোঁ আৰু কিয় কৈ দিব মানে কেচিয়ে। চাংচাৰি শিলভঁৰালত আজি আছে বিহু ফাংচন এখন, ত' ঘোষক হিচাপে মানে নিমন্ত্ৰণ দিছে। ঘোষক মানেতো গমেই পাই, এংকৰিং কৰিবলৈ আহিছো। কিমানখিনি পাৰো সিমানখিনি মানুহক এণ্টাৰটেইন কৰিব আহিছে। আৰু মাজেদি আৰু এনেকুৱা কথা হয় আৰু এংকৰিং কৰিলে এনেকুৱাকৈ ক'ব লাগে। একচুৱেলি এনেকৈ কথা নকওঁ আমি, সেইটোৱে কথা। ভাল লাগিল আহি। বিহু ফাংচনত আহিছোঁ। জানে বহাগ বিহুৰ চব আজি ফাংচন চলি আছে, মানে এই মাহটো চলি আছে চবফালে। বৰ্তমান আমি উজ্জ্বলৰ ঘৰত আছো। এইফালে উজ্জ্বল আৰু এইটো হৈছে কেচি। মানে বৰ্তমান আমি চাহ খাই আছো। বিস্কুট, গাখীৰ দিয়া চাহ আদি খোৱালেতো খালো আমি এতিয়া। আৰু আপোনালোকক মানে অলপ পিছত লৈ যাম। বৰ্তমান আমি অলপ ৰেষ্ট লৈ আছো, কাৰণ বহুত দূৰ আমি বাইক চলাই আহিলো। চ' অলপ পিছত আমি আপোনালোকক ফাংচনখন দেখুৱাম, মানে ক'ত আছে। শিলভঁৰাল বুলি আছে, তাতে গাঁৱৰে মন্দিৰৰ ওচৰত আছে নেকি, পশ্চিম ফালে। ত' আছে, আমি ৰেডি হৈ আছো প্ৰগ্ৰাম কৰিব। এতিয়া প্ৰগ্ৰাম ভগৱানে জানে আৰু কেনেকুৱা হয়, কাৰণ বহুত দূৰ ট্ৰেভেল কৰি আহিলো। তাৰপিছত মানে চাই থাকক ভিডিঅ'টো, কি কি হয় সকলোখিনি দেখাম। কেচিয়ে কি কৰে, কিয় আহিলো। আৰু আহি গ'লো ফাংচনত, আৰু এই মাইনাজনী নাচি আছে দেখা পাইছে। চ' গাইজ দেখুৱাই আছো ফাংচন, পুৰা চাই থাকক। ফাংচন আৰু এয়া হৈছে টাইম 8ৰ মুখ্য সম্পাদক ঋতুস্মিন শৰ্মা। আপোনালোকে চিনিয়ে পাই চাগে, চিনাকি দিয়াৰ কোনো কথাই নাই। চাই থাকক। গানৰ পিছত ডেন্সৰ পিছত এইবাৰ বৰষুণ আহি গ'ল। মানে এই ফাংচন এনজয় কৰি আছিলোৱে, কিন্তু এই দেখা হৈছে এই বৰষুণ দিয়ে অলপ মানে খাই দিলা। তথাপিতো আপোনালোকক অলপ চলপ কিবা কিবি দেখুৱাই আছো, চাই থাকক। মানে পুৰা বৰষুণটোৰ অৱস্থা দেখা পাইছে আপোনালোকে, পুৰা জিকি আছে। আমাৰ বহুত জেগাত বৰষুণ দিলে ঘৰলৈ গুচি যায়। যদি বৰষুণ দিলে চবে ঘৰত গুচি যায়, বৰষুণত বৰষুণ লাগিব। আমাৰ অসমীয়া মানুহৰ এটা নিয়ম আছে, আমাৰ গাত না বৰষুণ কৰিব পাৰে না ৰদ কৰিব পাৰে। মানে কি বৰষুণ দিলে আমাৰ কৰ্মত আমি কৰোৱে, ৰদ দিলে আমাৰ কৰ্মত আমি কৰোৱে। এনেকুৱা বৰষুণ নহয়, ফিল বৰষুণ আহিলে আমাৰ বিহু ৰখাব নোৱাৰে। এইমাত্ৰ আমাৰ ছাৰে মানে কিবা কিবি অলপ ক'লে, পুৰা হিলাই আছো ষ্টেজ, কিন্তু মাত একদম ভাঙি গৈছে। মাত একদম, কাৰণ সঁচাকে বহুত মানে যুঁজ থকা মানুহ, আৰু সেই মানুহৰ লগত ময়ো যুঁজ দিব লগা হৈছে। মানে একদম কিন্তু ভাল লাগিছে আহি, পুৰা মজা লাগিছে। আৰু বৰষুণে অলপমান মানে দিগদাৰি কৰিছে, আৰু কিন্তু বৰষুণে পবিত্ৰ কৰি দিলে। পুৰা একদম 1টা বাজিছে, কিন্তু টোপনি বৰ্তমানলৈকে নাহিয়ে। আৰু এতিয়া গায়ক এতিয়া উঠিব, আপোনালোকে দেখাই পাইছে। এই মানে পুৰা একদম ৰেডি কৰি ৰখা হৈছে চব। চ' চাই থাকক, গায়ক উঠা সকলোখিনি দেখুৱাম, গান চান চবখিনি দেখুৱাম। এতিয়ালৈকেতো এনজয় কৰিছে চাগে, যদি ইয়ালৈকে চাইছে। চ' চাই থাকক। আজি মই
আনুষ্ঠানিকভাৱে যদি আজি এই মঞ্চৰ ভকত হিচাপে আছে আৰু যিহেতু এতিয়া মোৰ অলপ কাম বেছি আছে সেইকাৰণে মই আপোনাৰ বিদ্যালয় আনুষ্ঠানিক হিচাপে যদি কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে মোক ক্ষমা কৰি দিব আৰু পুনৰ মই নষ্ট আশা কৰিলোঁ A few moments later. চ' গাইজ বৰ্তমান আমি যাব ওলাইছোঁ আৰু চাংচাৰীৰ পৰা এতিয়া আমি যাম। বহুতেই ভাল লাগিল আজি আহি। ভাই কেনে লাগিল? আমাৰ মজা পুৰা আমি বাইকত আছোঁ পুৰা একদম। আৰু পাছফালে আপোনালোকে দেখাই পাইছে এইটো হৈছে কিন্তু মই একদম পুৰা একদম মানে পাছফালে এইটো হৈছে ৰেলৱে ট্ৰেক আৰু এইটো হৈছে চাংচাৰী ষ্টেচন এইফালে। আৰু এতিয়া আমি বাইকত যাম। প্ৰথমবাৰ মানে কি ৰাতিপুৱা আমি বাইকত যাব ওলাইছোঁ। প্ৰথমবাৰ না ভাই? প্ৰথমবাৰ মোৰ কাৰণে ফাৰ্ষ্ট টাইম। এতিয়া সময় হৈছে আপোনাৰ 4:05 বাজিছে। 4:05 হৈছে। চ' এতিয়া আমি জাৰ্ণি ষ্টাৰ্ট কৰিম মানে কি ঘৰত যাম। জাৰ্ণি ষ্টাৰ্ট কৰিছিলোঁ কেতিয়াবাই। চ' চাই থাকক, অলপমান আছে আৰু অলপমান পিছত আৰু ভিডিঅ'টো শেষেই হ'ব, চাই থাকক। আহি আমি এই বিষ্ণু ধাবা পালোঁ, মানে নলবাৰী আহি পালোঁ। আমি মানে 1 ঘণ্টাৰ পৰা বাইক চলাইছোঁ। বাইক চলাই আমি এই নলবাৰী আহি পালোঁ আৰু বিষ্ণু ধাবাত ৰৈছোঁ। কাৰণ দেখিছে বাহিৰত পুৰা বৰষুণ মাৰি আছে আৰু এয়া হৈছে কেঁচি পুৰা মানে খাই আছে। আৰু মুখ চুখ ধোৱা নাই, মুখ চুখ ধোৱা লগা নাই, ডাইৰেক্ট খাই আছে পুৰা। এতিয়া আমি খাম আৰু চব গাইজ এই ভিডিঅ'টো এইখিনিতে শেষ কৰিবলৈ ওলাইছোঁ। আৰু কিবা কৈ দিয়া? কি ক'ম আৰু ভিডিঅ'টো লাইক কমেণ্ট চেনেল অৱশ্যে দেখিয়ে পাইছে একদম টায়াৰ্ড খাই আছোঁ আৰু মজা লাম খাই অলপ। চ' গাইজ এইখিনি আজি ভিডিঅ'টো। যদি চেনেলটো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এইখিনিয়ে কষ্ট কৰি ভিডিঅ' বনাই আছোঁ, ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ। ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু কি কৰিব লাইক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব প্লিজ, তেতিয়া বেলেগে গম পাব।